Hi guys, আজি মামাহঁতৰ ঘৰত আছো। আজি গোটেই বস্তু দেখাম। ফাৰ্ষ্ট আহঁতক দেখাইছো, বেক কেমেৰা কৰি চব দেখাইছো। তো প্ৰথমে দেখাইছো মাছ পুৰা ডাঙৰ ডাঙৰ পিচকে কাটি লৈছে মাহঁতে। মূৰ দেখিছেনে, মূৰটো কি ধুনীয়াকৈ দেখাইছে বাই। আৰু মাছৰ পেটু তাৰমানে ধুনীয়াকৈ দেখাইছে পেটু। এতিয়া কেকৰা দেখিছেনে, কেকৰা চাটনি বনোৱা নাই কিন্তু দেই, কেঁচা কেঁচা দেখাইছোঁ। তো পুৰা ধুনীয়াকৈ সৰু মাছ ডাঙৰেই, অকণমান ডাঙৰ। আজি 3বিধ মাছ আনিছিল জানেনে, পুৰা খালত মাৰিছে মাছ। আৰু এয়াতো চবতছে সৰু মাছ দেখিছেনে, ভাজিল আৰু এইমাত্ৰ যে দেখাইছিলোঁ সেইটো মাছো ভাজিল। নামটো বাৰু মই নাজানো দেই, কি বা হয়। কি মাছ ভাজি আছে, মাছ ভাজি আছে। পুৰা ডাঙৰ মাছ ভজা নাই, এতিয়া চাগে নেদেখায়, পুৰা আঞ্জা চঞ্জা আছে। বনোৱা নাই চাগে, মই চোৱা নাছিলোঁতো। এইখিনি ভিডিঅ' মায়ে কৰি দিলে। মাছ দেখিছেনে, সৰু মাছ। তো আইতাই মজাকৈ বনালে, আমি খাই লৈ ঘৰলৈ গ'লোঁ। দিয়ক আৰু বাই।